সকলক আৰ্থিক সাহায্য দিয়া, গৰীব দুখীয়াসকলক আৰ্থিক সাহায্য দিয়া বা ছিনিয়ৰ চিটিজেনসকলক আৰ্থিক সাহায্য দিয়া আৰু বিকলাংগ বা হেণ্ডিকেপসকলক আৰ্থিক সাহায্য দিয়া আৰু সকলো জাতি জনগোষ্ঠীক যিসকলৰ লগৰ মাটিৰ পাত্তা নাই এইসকলক মাটিৰ পাত্তা দিয়া, এইবিলাক গোটেই কাম আমি অহা 10 ফেব্ৰুৱাৰীত আৰম্ভ কৰিব। তো আমি পাহৰি যোৱা নাই, ইলেকশ্যনৰ সময়ত আপোনালোকৰ ওচৰত যিখিনি প্ৰতিশ্ৰুতি দিছে সেই কামটো আমি ইলেকশ্যনত আগে আগে সম্পূৰ্ণ কৰিব পাৰিব বুলি মোৰ এটা বিশ্বাস। যদিও নোৱাৰে ইলেকশ্যনৰ পিছত কিছু পাই যাব, মুঠতে ইলেকশ্যনৰ আগতে আমি এই 5টা যিটো ৰাইজৰ মাজত আমি সেইটো কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল, সেইটো আমি 100% আমি সম্পূৰ্ণ কৰিবৰ কাৰণে আমাৰ চেষ্টাত আছে। মুঠতে 10 ফেব্ৰুৱাৰীত আৰম্ভ হ'ব এই কামটো, এই 5টা গেৰেণ্টিটো কথা সেইটো। তো আপোনালোকে সঁচাকৈ যিখিনি ইয়াৰ বেনিফিচিয়াৰীসকল আহিছে, আজি 10,000 টকা লৈ যাব চবে। তো সেই 10,000 টকা দি যাতে আপোনালোকে ভাল কামত লগায়, ইয়াৰ পিছত আকৌ যিহেতু অসম চৰকাৰৰ পৰা আকৌ সেইটো ভাল কামত যদি লগাব পাৰে তেতিয়াহ'লে আকৌ 25,000 পাব বুলি ঘোষণা কৰিছে। 25,000টো যদি আৰু ভাল কামত ব্যৱহাৰ কৰে তেতিয়াহ'লে আকৌ 50,000 পাব বুলি ঘোষণা কৰিছোঁ। এই পইচাটো আপোনালোকে যাতে ল'বৰ কাৰণে চেষ্টা কৰে, এইটোকে মই আপোনালোকক অনুৰোধ জনাইছোঁ, যাতে আপোনালোকে যিবিলাক উদ্দেশ্য লৈ পেলাই কাম কৰি আছে সেইটো সফল হওক, এইটোকে মই কামনা কৰিছোঁ। তো সেইখিনি কথা যে আপোনালোকৰ যিটো চিন্তা এইটো মংগল হওক, ছাকচেছ হওক, এইটোকে মই ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত বা ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। থেংক ইউ।